মা তো আটাইতকৈ ডাঙৰ বস্তু সেইটো আটাইতকৈ ডাঙৰকৈ ক'ব লাগে মা 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 কাঞ্চনজংঘা এটা বস্তু কওঁ পৃথিৱীত এইটো মই শেখৰৰ বাপেকৰ পৰা শিকিছোঁ তাৰ দেউতাকজন সংস্কৃত পণ্ডিত হয় আমাৰ তেওঁ এটা কথা মোক কৈছিলে যে পৃথিৱীত ধীৰ স্থিৰ পৃথিৱীত এটা গীতাত আছে যে পৃথিৱীত ধীৰ স্থিৰ এটা বস্তুৱে আছে দেট ইজ হিমালয় হিমালয়ক কোনো হিলাব নোৱাৰে লাভ নাই যদি হিমালয় হিলি যায় গোটেই পৃথিৱী হিলি নাইকিয়া হৈ যাব আৰু এই কাঞ্চনজংঘা আছে হিমালয়ৰ এটা পাৰ্ট এভাৰেষ্ট এইটো ইংলিছ নাম দিলে বাৰু তাৰপিছত আছে কাঞ্চনজংঘা আটাইতকৈ ধুনীয়া দেখিবলৈ আটাইতকৈ ধুনীয়া পিক ৱৰ্ল্ডৰ এইটো হৈছে কাঞ্চনজংঘা আৰু কাঞ্চনজংঘা ৰাইজ কাঞ্চনজংঘা এতিয়া উঠিব চবেই চিনেমা চাব আহিব নাচালে চেং কৰিম কিন্তু এই জয় জুবিন দাৰ ক'ব নালাগে মোৰ লগত থাকিলেই হ'ল মই পলিটিচিয়ান নহয় নহয় মই পলিটিচিয়ান নহয় মই কালি কি হ'ল কালি মই জমনি এটা গম আৰু শ্বেয়াৰ ইচ্ছু এতিয়া মোৰ তাৰমানে মোৰ ঘৰত খাৰগুলিত মানে ৱেইট কাঞ্চনজংঘা মোৰ ঘৰত খাৰগুলিত মানে চব মানুহ আহে ধেৰ আহে 100-150 সদায় আহে কাৰোবাৰ ট্ৰিটমেণ্ট কাৰোবাৰ কিডনী প্ৰব্লেম খুব বহুত হৈছে কিন্তু দেই কেঞ্চাৰ কাৰোবাৰ কিবা মই আই ট্ৰাই মাই বেষ্ট কালি এহাল আহিলে পৰিয়ালটা আপোনাৰ কি আছে কি প্ৰব্লেম আছে কওক মোক কৈছে নাই চন্দ্ৰমোহন পাটোৱাৰীৰ ঘৰত আহিছিলোঁ তেখেত নাই ছাৰ আপোনাৰ ঘৰলৈ পঠাই দিলে মই মিনিষ্টাৰ নেকি বে মই মিনিষ্টাৰ নহয় নেকি একো নহয় চাহ খালে আহিলে বহিলে ৰেষ্ট ল'বলৈ মোৰ ঘৰতো হৈছে দেখাওঁ বুলি যে আপোনালোকো আহিব ইটছ অ'পেন ফৰ এভৰিৱান মই জীৱনত যি ঘটিছোঁ যি কৰিছোঁ চব আপোনালোকক দি যাম মোক একো নালাগে ড'ন্ট চে দ্যাট ড'ন্ট চে জয় আই অসম ক'বা জয় অসম ক'বা জয় জুবিন দা নক'বা আই নট গড কিন্তু সি ক'ব পৰা নাই বিচাৰোঁ একো নাই মই আছোঁ এটা বিহু গাই শেষ কৰিছোঁ